নমস্কাৰ বন্ধুসকল, আমাৰ এই তিনি ভাই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আমি তিনি ভাই ওলাইছোঁ মাছ ধৰিবলৈ। তিনি ভাই বুলি কওঁতে আমি তিনিজন কোন সকলোকে পৰিচয়টো দিওঁ। তিনি ভাই হ'লোঁ আমি আমাৰ আকাশ ভাই, অংকুৰ ভাই আৰু মই প্ৰিন্স। আজি আমি তিনি ভাই একেলগে মাছ ধৰিবলৈ আহিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া বিলৰ কাষতে এটা ফিচাৰী, যিটো বিলৰ পৰাই মাছ সোমায়। ইয়াত কোনো জিৰণীয়া মাছ এৰা নহয় বা মাছৰ পোনা কোনো ধৰণৰ জিৰোৱা নহয়। ইয়াত আজি আমি তিনি ভাই মাছ ধৰিম। বিশেষকৈ আজি আমাৰ কেঁকুৰা খাবলৈ মন গ'ল তিনিজনৰে। ভাবিলোঁ এবাৰ যাওঁ, যেনিবা ভাগ্যত মিলেই কেঁকুৰা। বৰ্তমান আহি আমি তিনিজন উপস্থিত হ'লোহি আমি য'ত মাছ ধৰিম তাত। এয়া আপোনালোকক দেখাই আছোঁ আমি মাছ ধৰা ঠাইখিনি, য'ত আমি মাছ ধৰিম। জাল বান্ধি আছোঁ, মাছ ধৰিম। তোমাৰ এতিয়া কি মাছ আহিব ইয়াত? মাছ এতিয়া কি মাছ আহিব গৰৈ, শিঙি, পুঠি আৰু আহিবও পাৰে মাগুৰ, বৰালি, ক'ব নোৱাৰি ন, পানী তলৰ পানী ন। হয়, মাছ আহিব নাই? ৰেডি হৈছোঁ আৰু জাল বান্ধি পুখুৰীত নামিম আৰু এতিয়া হাত পানী হৈছে। বাকী আপোনালোকে চাই থাকক ব্লগটো, দেখাই আছোঁ। ফাইনেলি আমি মাছ ধৰিবলৈ আৰম্ভ কৰিছোঁ। এয়া আমি তিনিওজন নামিছোঁ মাছ ধৰিবলৈ। পানী বহুত ঠাণ্ডা, বহুত কষ্টও হ'ব যেন লাগিছে, যিহেতু পানীটো অলপ বাম আৰু মেটেকাও বহুত ডাঠকৈ আছে। তথাপিও চেষ্টা কৰিছোঁ, তিনিজন একেলগে নামিছোঁ মাছ ধৰিম বুলি। প্ৰথমতে মেটেকাবোৰ সৰু সৰু টুকুৰাত কাটি লৈছোঁ। তাৰ পাছত জালখন তাৰ তলেদি ভৰাই আমি মেটেকাটো চালি আনিম। মেটেকাবোৰ আমি কাটিব লাগিব, যিহেতু বহুত ডাঠ মেটেকা, ডাঙৰ হৈ আছে। নাকাটিলে হয়তো মেটেকা চালিব নোৱাৰিম আমি। আপোনালোকে দেখিবলৈ পাইছে আমি কেনেদৰে মেটেকাবোৰ চালিছোঁ মাছ ধৰিবলৈ। আমাৰ কেমেৰামেন বিকাশে দেখুৱাব ভালদৰে, আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি কেনেকৈ মাছ ধৰিম। বাকী ভিডিঅ'টো চাই থাকিব আপোনালোকে।
মাছ পাইছে তিনিটা মানে কি আৰু তোমালোকে দেখিবলৈ তিনিটাটো নহয় আমাৰ দেখাই দিবা আমাৰ ভাইটিয়ে এয়া তিনিটাকে মাছ দেখাই দে এয়া দেখিছি কেকৰাটো এছে ধৰণা হে হয় আছে সেইটো কেকুৰা আজিলৈ আমি মাছ ধৰা ইমানতে সামৰিছোঁ আপোনালোকক দেখা মানে কি মাছ পালোঁ কেঁকুৰা আমি বেছি পালোঁ কেঁকুৰা আমাৰ খাবলৈ মন আছিলে 3 ধৰণৰ বেছিকৈ আপোনালোকক দেখুৱাইছোঁ আমি কেঁকুৰা বেছিকৈ পালোঁ বাকী ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক দেখুৱাইছোঁ এই হ'ল আমাৰ কেঁকুৰা ডিছ